এইখন হৈছে খেতি পথাৰ, চাৰিপিনে পথাৰ। কিন্তু ইয়াত আজি কেইদিনমানৰ আগত ৰাইজৰ পৰাগ পাতিছিলে। পৰাগ পাতি পেলাই এইটো চাইডত দোকান দিয়া হ'ল। দোকান দি পেলাই এনেকুৱা অৱস্থা কৰিলে, গোটেই এইটো প্লাষ্টিক বটল, চিচাৰ বটল, মানে দুনীয়া ভৰা আৱৰ্জনা। এতিয়ালৈকে চাফা কৰি শেষ কৰিব পৰা নহয়। দেখিছে বটল চাওক, প্লাষ্টিকৰ বটল। এইবিলাক গোটেই চাৰিওপিনে এইবিলাক বুটলি চব এঠে জ্বলাব লাগিব, নহ'লেতো ইয়াত খেতিটো হ'ব কেনেকৈ? প্লাষ্টিকৰ বটলৰ পৰা এইবিলাক চাওক। ৰাজহুৱা উৎসৱ পাতিলে, খাই বৈ মানুহে চবেই খাই বৈ আমেজ লৈ গুচি গ'ল। কিন্তু খেতিয়কৰ অৱস্থা কি হ'ব? এইবিলাক গোটেই প্লাষ্টিক, ডিছপ'জেল গ্লাছ, ওৱান টাইম পেপাৰ আৰু ডিছ, এইবিলাক পূৰা চাৰিওপিনে পথাৰৰ দৰে সিঁচৰিত হৈ আছে। খেতিয়কজনে খেতি কৰিবলৈ উপায়হীন নিচিনা। পথাৰ এতিয়া আৰু মানুহে হাল বাবলৈ ষ্টাৰ্ট কৰি দিব। আৰু ইয়াতে এতিয়া মদৰ বটলবিলাক, যিবিলাক চিচা মদৰ বটল, এই মদৰ বটলবিলাক আছে। তো কোনোবাই ভাঙি থৈ গৈছে। এইবিলাক ভাঙি থৈ যোৱাবিলাক গোটেই মাটিত সোমাই আছে বা হৈছে। হাল বাবৰ সময়ত যদি হঠাতে যদি হালোৱাজনৰ আৰু গৰু এটাৰ যদি চিচাই যদি কাটে, তেতিয়া আপোনালোকে ভাবি চাওকচোন, সেই খেতিয়কজন কিমান দিনলৈকে সি পৰি থাকিবলগীয়া হয়। তাৰ বাবে হয়তো তাৰ বছৰৰ ধান গোটোৱা যিটো খেতিৰ সময়ত খেতি কৰি বছৰলৈ যিটো ধান গোটাব বুলি ভাবিছিলে, তেখেতৰ গোটেই ধানেই খতম হৈ যাব। তেওঁক আৰু দুনাই কমচে কম একমাহ দুমাহ ভাল হ'বলৈ একমাহ 2 মাহ লাগি যাব যদি চিচাই কাটে। গৰু এটা যদি চিচাই কাটে, কি অৱস্থা কি হ'ব সেই ঘৰখনৰ বা সেই মানুহজনৰ, সেই খেতিয়কজনৰ? গোটেই বটল, ডিছপ'জেল গ'লে, এইবিলাকতো পচিবলতো নাই, মাটিত সোমাই গ'ল। অৱস্থা বেয়া হ'ল। ৰাইজে খাই বৈ সন্তুষ্ট হৈ গুচি গ'ল, কিন্তু খেতিয়কৰ অৱস্থা। ৰাইজে খাই বৈ মজা লৈ গুচি গ'ল, কিন্তু খেতিয়কক চাজা দি থৈ গৈছে। এই পথাৰডৰা যলৈকে দেখিছোঁ গোটেই প্লাষ্টিকৰ বটল। এইবিলাক সেই খেতিয়কজনৰ অৱস্থা কি হ'ব? প্লাষ্টিক মাটিৰ তলত গ'লে এইটোতো নপচে। আৰু তাত যদি ধান ৰুই, সি ধান ক'ৰ পৰা হ'ব? ধানটো হ'বলৈ নাই প্লাষ্টিকৰ যদি ওপৰত পৰে। এটলিষ্ট দোকান দি শেষ কৰাৰ পিছত তেওঁলোকে চাফ চিকুণ কৰি থৈ যাব পাৰিব। কাষতে ডাষ্টবিন এটা থয়, কাষতে ভালকৈ ধুনীয়াকৈ ডাষ্টবিন 2টামান থয়, আৱৰ্জনাবিলাক তাতে পেলাই যোৱাটো নহয়। আৰু মদ খাই পেলাই এইবিলাক দেখিছেনে? চিচাৰ বটল, এইটো চিচাৰ বটল। ইয়াত যদি এইটো ভাগি গুচি যায়, মাটিৰ তলত যদি সোমাই থাকে, এনেকুৱা চিচা এটাই যদি কাটে, কি অৱস্থা হ'ব? এইটো চাওকচোন, এইটো চিচা বটল। এইটো এনেকুৱা বহু বটল, কমচে কম 1000ৰ ওপৰত হ'ব। এক পিনৰ পৰা বুটলি চব চফা কৰি শেষ কৰিম। তাকো আকৌ কিছুমানে ভাঙি থৈ গুচি গৈছে। ৰাজহুৱা পৰাগ পতাৰ পিছত আমাৰ মানুহে কোনো দিন চাফ চাফাইৰ প্ৰতি গুৰুত্ব নিদিয়ে। কিন্তু এনেহেন খেতি পথাৰত এই খেতি কৰিব সময় হৈ গ'ল। যদি মানুহে চাফ চাফাই যদি কৰি থৈ নাযায়, খেতিয়কসকলে তেতিয়া কি অৱস্থা হ'ব সেই ঘৰখন? এনেকুৱা বটল ইয়াত দেখিছোনে? বহুত আছে। খেতি কৰিলে নোহোমাবনে? এইবিলাক সৰু সৰু চিচা টুকুৰা ভাঙি থৈ গুচি যোৱা, এইবিলাক চিচাৰ বটল। এইবিলাক এনেকৈ যদি পৰি থাকে, কি অৱস্থা হ'ব খেতিয়কৰ?
যদি কাটে এটলিষ্ট অলপ সেফটি জেগাত পেলাওক, পেলাই থৈ যাওক। এইটো চাওকচোন ভগা চিচা, তো এনেকৈ ভাঙি থৈ গৈছে। এনেকুৱা যদি চিচা এটুকুৰা যদি মানুহৰ গাত যদি ভৰিত যদি লাগে, এডোখৰ কাটে, বাৰিষা খেতিটো তেখেতে কেনেকৈ কৰিব? খেতিয়কজনে কেনেকৈ কৰিব? এইবিলাক ভগা চিচা এই এনেকুৱা ভাগি গৈছে, ভাঙি থৈ গৈছে। চা এনেকুৱা ভগা চিচা এটুকুৰা, কিন্তু চাওকচোন এটলিষ্ট ছেফটি জেগাত ক'ৰবাত পেলাই ভগা চিচাবিলাক পেলাই থৈ যাচোন। এইবিলাক ভগা চিচাবিলাক ধুনীয়াকৈ এটা জেগাত পেলাই থৈ যাচোন। হাতত বুটলিবলৈ ভয় লগা নিচিনা ইমান জোঁৱা হৈ আছে, চোকা হৈ আছে। এইবিলাক চিচা বটল এনেকৈ খাই বৈ ভাঙি থৈ গুচি গৈছে, মদৰ বটল এইবিলাক। প্লাষ্টিক এনেকৈ পেলাই থৈ গুচি গৈছে। খেতি হ'বনে বাৰু এইবিলাক প্লাষ্টিকৰ বটল? এই প্লাষ্টিকৰ বটলবিলাক কোনোবা জনমত পচিব কাৰণে বাৰু কেতিয়া পচি শেষ হ'ব? এইবিলাক প্লাষ্টিকৰ বটল চাওক। আৰু এইবিলাক ডিছপ'জেল গ্লাছ, এইবিলাক ডিছপ'জেল গ্লাছ। ইয়াতো গোটেইটো পথাৰ, খেতি কৰা পথাৰ এইবিলাক। চাচোন প্লাষ্টিকৰ বটল ইমান সোপা, আৰু আছে তেনেকৈ ঢেৰ আছে। সৰু চিচাৰ টুকুৰা এইটো এতিয়া